নমস্কাৰ ইনফো ধ্ৰুৱ চেনেলৰ এনটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰ নোপোৱা সকলৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটি চাইছে তেনেহ'লে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ইতিমধ্যে অসম চৰকাৰৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে আৰু ইতিমধ্যে অসমৰ প্ৰায়বোৰ জিলাতেই প্ৰায় প্ৰত্যেকখন গাঁৱতেই জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছে আৰু এই অভিযান ২৭ মাৰ্চ তাৰিখ পৰ্যন্ত চলি থাকিব। অসম চৰকাৰে অক্টোবৰ মাহত প্ৰায় ৩,৮০,০০০ লোকক চৰকাৰী ঘৰ দিয়াৰ যি লক্ষ্য বান্ধি লৈছে, তেওঁলোকে এই লক্ষ্যত উপনীত হ'বৰ কাৰণে এই বৃহৎ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে ঘৰে ঘৰে এই জীৱিকা সখী বাইদেউসকল গৈছে আৰু এই জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছে। কোনো জীৱিকা সখীয়ে যদি ইচ্ছাকৃতভাৱে কোনো হিতাধিকাৰীৰ নাম এণ্ট্ৰি নকৰে তেতিয়াহ'লে চৰকাৰে এই জীৱিকা সখীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যি জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছে, এই জিঅ' টেগিঙৰ কাম আৰম্ভ হোৱাৰ পিছত আপোনালোকে কেইবাটাও পৰ্যায় থাকিব। এই পৰ্যায়কেইটা পিছতহে আপুনি চৰকাৰী ঘৰ পাবৰ কাৰণে সক্ষম হ'ব। এই পৰ্যায়কেইটা মই ক'বলৈ গৈ আছোঁ। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে কি কৰিব, গাঁৱে গাঁৱে গৈ জিঅ' টেগিঙৰ হয় ফটো মাৰিব আৰু ফৰ্ম ফিল আপ কৰিব। ইয়াৰ পিছত তেওঁলোকে এই ডাটাখিনি গাঁও সভালৈ যাব আৰু গাঁও সভাত কোনসকল লোকে ঘৰ পাব কোনসকলে নাপাব এই বিবেচনা কৰিব আৰু বিবেচনাৰ পিছত তেওঁলোকৰ ডাটাখিনি ব্লক পৰ্যায়ত পঠিয়াব আৰু ব্লক পৰ্যায়ত যি কমিটি আছে এই কমিটিয়ে এই লিষ্টখন চাই দিব আৰু পিছত জিলা পৰ্যায়ত গৈ লিষ্টখন চূড়ান্ত হ'ব। যদি আপুনি এজন যোগ্য হিতাধিকাৰী কিন্তু আপোনাৰ নাম এই চূড়ান্ত তালিকাত নাথাকে তেন্তে আপুনি নিজে ফটো উঠাই চৰকাৰে ৰেজিষ্টাৰ কৰি দিয়া পৰ্টেলত আপলোড কৰিব পাৰিব। ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে যে অহা ২৭ মাৰ্চ তাৰিখে চৰকাৰে ইয়াৰ বাবে এটি এক বিশেষ পৰ্টেল মুকলি কৰিব আৰু এই পৰ্টেলত আপুনি নিজেই ফটো মাৰি এই পৰ্টেলটোত আপোনাৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গতিকে আপুনি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ পোৱাৰ বাবে যোগ্য আৰু আপোনাৰ নামটো চূড়ান্ত তালিকাত নাই তেতিয়াহ'লে আপুনি এই পৰ্টেলত গৈ নিজে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। ইতিমধ্যে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱে ঘোষণা কৰিছে যে পূৰ্বতে এই জিঅ' টেগিঙৰ কাম ২৭ তাৰিখ ধাৰ্য কৰিছিল যদিও তেখেতলোকে এই তাৰিখটো ৩১ মাৰ্চ পৰ্যন্ত এই অভিযান চলি থাকিব বুলি ঘোষণা কৰিছে। গতিকে আপোনালোকে যদি PMY অধীনৰ ঘৰ পাবৰ কাৰণে যোগ্য তেতিয়াহ'লে নিশ্চয়কৈ আপোনাৰ নামটো এই জিঅ' টেগিঙৰ জৰিয়তে আপোনাৰ নামটো অন্তৰ্ভুক্ত হ'ব। গতিকে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।